নমস্কাৰ বন্ধুসকল, লজিকেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। আজি মই প্ৰথমটো পাজললৈ আহিছোঁ। সেইটোনো কি যিটো ৰাতি থাকে কিন্তু দিনত নাথাকে, চাকিৰ তলত থাকে কিন্তু ওপৰত নাথাকে? ক'ব পাৰিবনে বস্তুটো কি? আপোনালোকক ইয়াৰ বাবে দিয়া হৈছে 10 ছেকেণ্ড সময়। ইয়াৰ উত্তৰটো হ'ল আন্ধাৰ। কাৰণ আন্ধাৰ দিনত নাথাকে, ৰাতি থাকে আৰু চাকি গছৰ ওপৰত নাথাকে, তলত থাকে। আপোনালোকে কি ভাবিছিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আমি পাছৰটো পাজললৈ যাওঁ। আপোনাৰ হাতত থকা পইচা দুগুণ কৰিবলৈ অতি সহজ পদ্ধতিটো কি? ক'ব পাৰিবনে আপোনালোকে? ইয়াৰ বাবেও দিয়া হৈছে আপোনালোকক 10 ছেকেণ্ড সময়। ইয়াৰ উত্তৰটো তেনেই সহজ। কাৰণ আপোনাৰ পইচাখিনি আইনাৰ সন্মুখলৈ লৈ গ'লে অতি সোনকালেই দুগুণ হ'ব। আপোনালোকে কি ভাবি আছিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আমি 3 নম্বৰ পাজলটোলৈ যাওঁ। যদি আপুনি মোক খুৱায় তেনে মই জীয়াই থাকিম, যদি মোৰ পিয়াহ গুচায় মই মৰি থাকিম। ক'ব পাৰিবনে মই কোন? ইয়াৰ বাবেও দিয়া হৈছে আপোনালোকক 10 ছেকেণ্ড সময়। ইয়াৰ উত্তৰটো হ'ল জুই। কাৰণ আপুনি জুইত যিমানে খুৱাব সি সিমানে জ্বলিব, আৰু যদি আপুনি পানী ঢালে জুই নুমাই যাব। এতিয়া আমি পাছৰটো পাজললৈ যাওঁ। এই ফটোখনত থকা বলকেইটাৰ অমিল বলটো বিচাৰি উলিয়াব পাৰিবনে? আপোনালোক ইয়াৰ বাবে দিয়া হৈছে 10 ছেকেণ্ড সময়। ইয়াৰ উত্তৰটো হ'ব এইটো। আপোনালোকে বিচাৰি পাইছিলেনে? এই ফটোখনত থকা অমিলটো বিচাৰিব পাৰিবনে? ইয়াৰ বাবেও দিয়া হৈছে আপোনালোকক 10 ছেকেণ্ড সময়। আপোনালোকে বিচাৰি উলিয়াব পাৰিছিলে নাই? আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আমি আমাৰ অন্তিমটো পাজললৈ আহিছোঁ। এই ফটো দুখনত থকা ল'ৰা দুটাৰ ভিতৰত কোনটো ল'ৰা বিপদজনকভাৱে আগবাঢ়িছে? আপোনালোকে ক'ব পাৰিবনে? ইয়াৰ বাবে দিয়া হৈছে আপোনালোকক 10 ছেকেণ্ড সময়। ইয়াত এ আৰু বিৰ ভিতৰত বি বিপদজনকভাৱে আগবাঢ়িছে। আপোনালোকে কি ভাবি আছে আমাক কমেণ্ট কৰি জনাবচোন। যদিহে আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।